দুৰ্গা পূজা সময়ছোৱাত আপোনালোকেও যদি পাব বিচাৰিছে এখন বগা আৰু উজ্জ্বল ছাল নাইবা আপোনালোকৰ স্কিনখন যদি কিবা কাৰণত কলা হৈ গৈছে আৰু এইকেইদিন ইমানেই ৰ'দ দিছে যাৰ কাৰণে ছানবাৰ্ণ হোৱাটো স্বাভাৱিক কথা মোৰো অলপমান ছানবাৰ্ণ হৈ আছে সেয়ে ভাবিছোঁ এটা ফেচ পেক লগাওঁ আৰু এই মেজিকেল ফেচ পেকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিটো ফেচ পেক আপোনালোকে সপ্তাহত 2 বা 3 দিন ব্যৱহাৰ কৰিলে আপোনালোকে পাব পাৰিব এখন বগা আৰু উজ্জ্বল ছাল তেনেহলে বলকচোন পলম নকৰি এই মেজিকেল ফেচ পেকটো কেনেদৰে বনাব লাগে চাই লওঁ ফেচ পেকটো বনাবৰ কাৰণে আমাক প্ৰথমে লাগিব 1 চামুচ অৰেঞ্জ পিল পাউডাৰ অৰ্থাৎ কমলাৰ বাকলিৰ গুৰি এতিয়া কথা হ'ল যে সকলোৰে ওচৰত কমলা বাকলিৰ গুৰি নাথাকে তাৰ পৰিৱৰ্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বেচন চন্দনৰ গুৰি মুলতানী মিট্টি নাইবা আপোনালোকৰ ওচৰত যদি নেমু থাকে নেমু বাকলিটো অকণ পিচি তাৰ গুৰিখিনিও ব্যৱহাৰ কৰিব পাৰে তাৰ পিছতে মই দিছো আধা চামুচ বিটৰ পাউডাৰ আপোনালোকৰ ওচৰত যদি বিটৰ পাউডাৰ নাই তেতিয়া হলে কেঁচা বিটটো পিচি তাৰ ৰস লৈ ল'ব পাৰে আৰু একেবাৰে শেষত গুটেইখিনি মিহলি কৰিবৰ কাৰণে মই দিছো আলুৰ ৰস 1 বা 1.5 চামুচৰ পৰিমাণ আলুৰ ৰস উলিয়াবৰ কাৰণে আপোনালোকে আলুটো পিচি তাৰ ৰসখিনি উলিয়াই ল'ব পাৰে আৰু এয়া দেখিছানে আমাৰ ফেচ পেকটো ৰেডি হৈ পৰিল এতিয়া এই ফেচ পেকটো মোৰ সাফা স্কিনত ভালদৰে ব্যৱহাৰ কৰিছো আৰু মই কৈ গৈছো এই ফেচ পেকটোৱেনো স্কিনখন বগা কৰাত কেনেদৰে সহায় কৰে এই ফেচ পেকটো বনাবলৈ প্ৰথমে দিছো অৰেঞ্জ পিল পাউডাৰ অৰ্থাৎ কমলাৰ বাকলিৰ গুৰি য'ত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন সি যিয়ে আমাৰ স্কিনৰ ৰং এগুণ বা দুগুণ লাইটাৰ কৰাত অৰ্থাৎ বগা কৰাত সহায় কৰে তাৰ পিছতে দিছো বিটৰ গুৰিত এনেকুৱা কিছুমান তত্ত্ব পোৱা যায় যিয়ে আমাৰ স্কিনৰ ৰংটো বগা কৰাত সহায় কৰে আমাৰ স্কিনৰ ৰংটো বিভিন্ন কাৰণত কলা হ'ব পাৰে সানটেন হ'ব পাৰে নাইবা আমাৰ স্কিনখন ভালদৰে এক্সফলিয়েট নকৰাৰ কাৰণে ডেড স্কিন সেল জমা হৈ স্কিনখন কলা হ'ব পাৰে আৰু বিভিন্ন কাৰণত হ'ব পাৰে আমাৰ কিছুমান ইন্টাৰনেল কাৰণ আছে মানে পেটৰ ভিতৰখন যদি সাফা নহয় আমি প্ৰচুৰ পৰিমাণে যদি পানী নাখাওঁ এনে কাৰণত স্কিনৰ ৰংবিলাক কলা হোৱাৰ সম্ভাৱনা থাকে সেয়েহে প্ৰচুৰ পৰিমাণে পানী খাব লগতে মই আপোনালোকৰ লগত যিখিনি হোম ৰেমেডি শ্বেয়াৰ কৰোঁ সেইখিনি আপোনালোকে ব্যৱহাৰ কৰি থাকিব আৰু দিছো মই আলুৰ ৰসত এনে কিছুমান তত্ত্ব আছে যিয়ে আমাৰ স্কিনৰ ৰংটো বগা কৰাত সহায় কৰে আপোনালোকৰ যিমান পুৰণি কলা দাগ নাথাকক কিয় আপোনালোকে যদি আলু এচকল কাটি লৈ সেই ঠাইত ৰেগুলাৰলি আলু ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনৰ যেটো কলা ৰং হেতু দূৰ হ'ব সেয়েহে মই ব্যৱহাৰ কৰিছো আলুৰ ৰস আপোনালোকে এই ফেচ পেকটো মুখৰ লগতে ডিঙিটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব এয়া দেখিছেনে কথা কৈ থাকোতে মোৰ মুখত ফেচ পেকটো লগোৱা হৈ গল এতিয়া মই ফেচ পেকটো প্ৰায় 15 বা 20 মিনিট সময় মুখত ৰাখিম এনেদৰে তাৰ পিছত যেতিয়া শুকাই যাব ঠাণ্ডা পানীৰে ধুই দিম এয়া কেৱল নৰমেল পানীৰে কোনো ধৰণৰ ফেচ ওয়াশ ব্যৱহাৰ নকৰাকৈ মুখখন মই ধুই আহিলো আৰু আপোনালোকে দেখা পাইছে আগতকৈ মোৰ স্কিনখন বহুতেই সাফা হৈছে এবাৰ ব্যৱহাৰ কৰিলে আমাৰ স্কিনত আমি ৰিজাল্টটো দেখা নাপাও তাৰ কাৰণে 2 বা 3 বাৰ ফেচ পেক বিলাক ব্যৱহাৰ কৰিবই লাগিব হেহে আপোনালোকৰ যদি এনে ধৰণৰ সমস্যা হৈ আছে তেতিয়া হলে নিশ্চয়কৈ এই ফেচ পেকটো এবাৰ ব্যৱহাৰ কৰি চাব আৰু যেহেতুকে পূজা পালেহে পূজাৰ সময়তো আপোনালোকে যদি এই ফেচ পেকটো ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখন বগা আৰু উজ্জ্বলি থকাত সহায় কৰিব আজি ভিডিওটো বাৰু চাই কেনেকুৱা লাগিল মোক কমেন্ট কৰি নিশ্চয় জনাব যদি ভাল পালে এটা লাইক নিশ্চয় কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব আৰু ইনষ্টাগ্ৰামতো যদি ফলো কৰিবলৈ বিচাৰে মই আইডিটো স্ক্ৰীনত লগাই দিম তাতো ফলো কৰি ল'ব তেতিয়াহলে ইমানলৈকে ভিডিওটো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ